নমস্কাৰ, মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আন এটা ভিডিঅ' ৰেচিপি লৈ আহিছোঁ। আজি মই বনাম পুঁই শাকৰ ডগ বুলিয়ে কওঁ। শাকখিনি গুচাই পেলাই ডগখিনি কাটি ধুনীয়াকৈ চাফা কৰি লৈছোঁ। আজি মই আপোনালোকক এই ডগেৰে এটা বহুত টেষ্টি ৰেচিপি বনাই দেখাম। আহকচোন আমি বনাওঁ। ইয়াতে মই 2 চামুচ সৰিয়হ তেল দি দিছোঁ। কেৰাহী গৰম হৈছে, মই ইয়াত ফৰণ পিঁয়াজ নিদিওঁ। ইয়াতে মই 1/2 চামুচকৈ অলপ কম সৰিয়হ ফৰণ দিম। এতিয়া মই এইখিনি পুঁইখিনি দি দিম। নিমখ দিম 1/2 চামুচ আৰু সকলোখিনি মিক্স কৰি দিম। আৰু 5 মিনিট মই ঢাকনি দি দিম, ঢাকি দিম। মছলাৰ বাবে মই লৈছোঁ ইয়াত 7টা সৰিয়হ লৈছোঁ, 7-8টা হ'ব। লগতে শুকান জলকীয়া 3টা লৈছোঁ আৰু ইয়াতে বাটিত মই 3 চামুচ ক'লা সৰিয়হ লৈছোঁ। এই সকলোখিনি মই গ্ৰাইণ্ডাৰত পেষ্ট কৰি ল'ম। 5 মিনিট হৈ গ'ল। এবাৰ সকলোখিনি মিক্স কৰি ল'ম। সৰিয়হ নহৰু মোৰ পেষ্ট কৰা হৈ গ'ল। এতিয়া মই ইয়াত সামান্য হালধি পাউডাৰ, সামান্য জিৰা পাউডাৰ আৰু সামান্য গুড়া জলকীয়া পাউডাৰ দি দিম আৰু সকলোখিনি মিক্স কৰি দিম। আপোনালোকে এবাৰ বনাই চাবচোন। খাবলৈ বহুত টেষ্টি হয়। এয়া মোৰ পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি দি দিম আৰু মোৰ ডাঠাখিনিও ভজা হৈ গ'ল। এতিয়া মই মছলাখিনি দি দিম। লগতে পানীখিনিও দি দিম মছলাত। আৰু সকলোখিনি মিক্স কৰি দিম এনেকৈ। এতিয়া মছলাখিনি ভজালৈকে মই 10 মিনিট ঢাকনি দি দিম। গেছটো ল' ফ্লেমত থ'ম। মছলাৰ লগত মোৰ টেঙাখিনি ভজা হৈ গৈছে, মছলাও ভজা হ'ল। এতিয়া মই ইয়াতে আধা বাটি পানী দি দিম।
5 মিনিট মই ঢাকি দিম 5 মিনিটৰ পিছত মোৰ ৰেডি হৈ যাব পুঁই শাকৰ ডগ ৰেচিপি पाँच मिनिट हो গৈছে এয়া মোৰ পুঁই ডগখিনি হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিম এয়া মোৰ পুঁই ডগৰ ৰেচিপি ৰেডি হ'ল আপোনালোকে গৰম গৰম ভাতৰ লগত এই ৰেচিপিটো বনাই খাবচোন খাবলৈ বহুত টেষ্টি হয় আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ ক'ৰ পৰা চাই কমেণ্টত জনাব আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ